হেল্ল' গাইজ, গুড মৰ্ণিং, আসসালামু আলাইকুম। আৰু পুনৰ এটা আপোনালোকক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে ৰাতিপুৱা 10টা। মই উঠি কৰি চাহ তাহ খাই আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো মোৰ পৰাই আৰম্ভ কৰিছোঁ। বাকী আগলৈ কি হয় নহয় আপোনালোকক দেখাই থাকিম। আৰু প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু চেনেলটো যোনে যোনে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। ব'লক আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। মই আহিলোঁ ষ্টাইল বজাৰ। একচুৱেলি মোৰ শ্বৰ্টছ নাই, তো মই শ্বৰ্টছ এটা ল'বলৈ কাৰণে আহিছিলোঁ একচুৱেলি। তাৰপিছত সোমালোঁ, ফটককৈ সোমাই গ'লোঁ। সোমাই যোৱাৰ পিছত তাত মানে কোনো ধৰণৰ প্ৰপাৰ শ্বৰ্টছ নাপালোঁ, আৰু যোনখিনি মানে কালেকশ্যন আছিলে ইমান এটা খাচ নহয়। তো সেইটো কাৰণে মই নল'লোঁ আৰু। মানে একচুৱেলি মোৰ পচন্দ নালাগিল, বেলেগৰ পচন্দ লাগিব পাৰে। তো এতিয়া ভাবিছোঁ যে ডাইৰেক্টলি বিশাললৈকে যাওঁ। তো সেইটো কাৰণে আপোনালোকক সোমাওঁতে বা তেনেকৈ চিলেকশ্যন কৰি থকা মই দেখাব নোৱাৰিলোঁ। যদি কিবা চকুত লাগিলেহেঁতেন মোৰ, তেতিয়াহ'লে মই দেখাব পাৰিলোঁহেঁতেন। মোৰ চকুত লগা নাই কাৰণে মই দেখুওৱা নাই। তো এতিয়া যাওঁ বিশাল আৰু চাওঁ আৰু ক'ত ক'ত যদি পাওঁ। ৰিলায়েন্স আছে, কোপ আছে, তাৰপিছত তেনেকৈ চাম আৰু য'ত পাওঁ এটলিষ্ট শ্বৰ্ট এটা দুটা লৈ ল'ম। বিশালত আছোঁ আৰু চিলেক্ট কৰিছোঁ। এইটো দুটা চিলেক্ট কৰিছিলোঁ, তাৰ ভিতৰত এইটো ল'লোঁ। এতিয়া যাওঁ, বিলিংখিনি দিওঁ। আৰু দাদা একচুৱেলি দুটামান চাব দিছিলে, সেইটো চালোঁ। ইমান এটা খাচ পচন্দ নালাগিল বোলে। তো এতিয়া মোৰটোকে লৈ পেলাই যাওঁগৈ আৰু। ঘৰ আহি পালোঁহি আৰু গৈছিলোঁ একচুৱেলি পেণ্ট এটা ল'বৰ কাৰণে, আৰু টি শ্বাৰ্টো পচন্দ আহি গ'ল, সেইটো কাৰণে লৈ ল'লোঁ। বেক কেমেৰা দি দেখাই আছোঁ কেনেকুৱা লাগিছে, কমেণ্ট ছেকশ্যনতে এবাৰ জনাব। এয়াই আছিলে কাপোৰ, আৰু দিনটোৰ ভিতৰত কি কি কৰা হয় দেখুৱাই গৈ থাকিম বাৰু আপোনালোকক, চাই থাকিব। গাই বাকী কেনেকৈ কৰিবলগীয়া একো নাই, সেইকাৰণে ভাবিছোঁ মই স্কুটিখনকে অলপ ঘূৰোঁগৈ। বাহিৰত ঘূম, আমাৰ গলি, এইটো আমাৰ গলি হয়। সেই গলিটোকে ঘূম, চাই থাকিব আগলৈ। নাই একদম অৱস্থা বেয়া হৈ গ'ল। চব গোটেই কাপোৰ এয়া ভিজি গ'ল, কলম পেণ্ট ভিজি গ'ল পূৰা। গা ধুম, কিন্তু তাৰ আগত অকণ স্কুটিখন শুকাব দিছোঁ। মানে পানী পৰিলে পলিচ মাৰিম, কিবা ধুনীয়া হৈ যায়, ক'লা হৈ যায়। দেখি বহুত ধুনীয়া লাগে মানে। তো সেইখিনি কৰিম, দেখুৱাই দিম অলপ। গাই চাফা হৈ গ'ল মোৰ আত্মস্তিটো, নতুন হৈ গ'ল। অলপ দাগবোৰ আছে আৰু, কিন্তু এইবিলাকতো ধুনীয়া নাযায় ন। বাকী চব একদম পূৰা একদম চাফা হৈ আছে। এতিয়া গৈ আছোঁ ছাতৰ ওপৰত আগিন। সেয়া এইটো হৈছে কণী বাকলি, যোনটো একচুৱেলি ফুল বা তেনেকুৱা গছ গছনি দিয়া হয়, তেতিয়াহ'লে কেলচিয়ামৰ কাম কৰে, মায়ে কয় আৰু লগতে আছে চাহপাত, যোনখিনি ইউজ কৰা হয় সেইখিনি পেলাই দিয়া নহয় আমাৰ, সেইখিনি আমি ইউজ কৰোঁ। আৰু যিমান চব্জি বাকলি মানে চব্জি ভেজিটেবল ৱেষ্টেজ আছিলে, সেইখিনিও আমি কি কৰোঁ, গছ গছনি তেনেকৈ দি দিওঁ। তো এইখিনি একচুৱেলি ভাল এটা ফাৰ্টিলাইজাৰ, খাদৰ কাম কৰে। দিয়া হৈ গ'ল, আৰু এতিয়া যোনখিনি কণী বাকলি যে আছিলে, সেইখিনি ভাবিছোঁ ক'ত দিম ক'ত নিদিম। এতিয়া ক'তো নিদিওঁ, সেইফালে ওপৰতে ছাদতে মানে ৰাখি থৈ দিম, আৰু পিছতকৈ দিম আৰু মাক সুধি পেলাই ক'ত দিলে ভাল হয়। বাকী এতিয়া যাওঁ তললৈ, আৰু কি কি কৰা হয় দেখুৱাই গৈ থাকিম বাৰু আপোনালোকক। গাই স্কুটি ধুলোঁ, গাও ধুলোঁ, ভাত খালোঁ, আৰু এতিয়া যাবলৈ সময় হৈছে গাঁৱলৈ। আজি গাঁৱলৈ যাম কাৰণ কালি অলপ কাম আছে। তো একদম গাঁও গৈয়ে গৈ থ'ম, কাৰণ ৰাস্তাত আমাৰ মই কাম কৰি স্কুটি চলাই গৈ এনেকৈ শ্বুট কৰাগৈ মানে ছেফ নহয়। তো সেয়াই গৈ লওঁ, তাত গৈ সুমিত আছে, ভৈয়া অহাকালি যাব, আজি যাব নোৱাৰে ভৈয়া, কাম আছে বোলে তাৰ। তো দেখা পাব আৰু।
গাড়ীত মই আহি পালোঁ, কোনো ঘৰত কোনো নাই, মামীহঁতৰ চব মই তলা চলা মাৰি মাহীহঁতৰ ঘৰত গৈ বহি আছে। আৰু আম্মাই এতিয়া গৈছে নানীহঁতৰ ঘৰত, মানে মামা দেখুৱাইছিলোঁগৈ দেখুৱাইছিলোঁগৈ। সুমিকো নাই, সুমিক অসভ্যকো ক'লে গ'ল নাজানো আৰু, কেৰম খেলি আছে বুলি কৈছেহি। তাৰপিছত সেই নানী ঘৰলৈ যাওঁ, নানী ঘৰৰ নানীয়ে চাহ বনাইছে, চাহ খাওঁগৈ আৰু। হেল্ল', এতিয়া সময় হ'ল 5:15 আৰু এতিয়া যাব লৈছোঁ মাহীহঁতৰ ঘৰত। আৰু মাৰ যিহেতু অসুখ গম পাইছে, আৰু মা যেতিয়া হস্পিটেললৈ এডমিট আছিলে তেতিয়া পাপা, মা, ভণ্টি, মই আৰু চবতছে এজন ইম্পৰ্টেণ্ট পাৰ্চন মোৰ মাহী মাৰ লগত খুব লাগি দিছিলে। আৰু আজি তেখেত অলপমান বেমাৰত মানে অলপমান ভালকৈ পৰি গৈছে, তো যাওঁ এতিয়া মাহী খবৰটো ল'বলৈ কাৰণে। আৰু আপোনালোকক দেখুৱাম কি হৈছে কি হোৱা নাই, তেওঁলোক চাই থাকিব। এয়া মা শুয়ে আছে এতিয়াও। মই মাহীহঁতে পাহোঁ তো মায়ে কৈছে মাহী অসুখ খবৰটো লৈ আহিবৰ কাৰণে। আৰু মাৰ মুখৰ পৰা অলপমান জখম কিবা কিবি ওলাই আছে। চব ঠিক হৈ গ'ল, কিন্তু মুখৰ মানে এটা ইনফেকশ্যন কিবা এটা হ'ল নাজানো। তো এইখিনি লাহে লাহে এতিয়া ট্ৰিটমেণ্ট চলি আছে। ঘৰতে থাকিলে একো প্ৰব্লেম নাই, এতিয়া ডক্টৰৰ লগত কনচাল্ট হৈ আছে। তো এতিয়া যাওঁ মাহীহঁতৰ ঘৰত দেখাই যাম বোলো। বহি আছে, কিবা মুখতে গম পোৱা গৈছে। কি আছিলে? চুগাৰ হৈছিলে, চুগাৰ টেবলেট খাইছিলোঁ, কমি গ'ল। মম্মী খাইছিল বোলে? বাইতাৰ চুগাৰ টেবলেট আনি ৰাতি খালোঁ, খোৱাৰ পাছত কমি গ'ল। কমি যোৱাৰ পাছত চানেদাই চেনি দিলে খালোঁ, খোৱাৰ পিছত অকণ ভাল লাগিল। আৰু এতিয়া একে চুগাৰ আকৌ অভাৰ। এতিয়া আকৌ চুগাৰ অভাৰ, এতিয়া মানে দুৰ্বল আছে বোলে। দুৰ্বল ভাৱটো আছে, মাথা ঘূৰাই আছে। তো শুই নাথাকে কিয়? চকু টানি আনে, জিভা চুটি হৈ যায়, জিভা ৰস টানি আনে। অঁ, তো এয়াই হৈছিল একচুৱেলি প্ৰব্লেম। একচুৱেলি চুগাৰৰ প্ৰব্লেমটো বহুত বেয়া প্ৰব্লেম, যিহেতু আমি সকলোৱে গম পাওঁ। যদি কাৰোবাৰ কিবা চুগাৰ আছে কমেণ্ট ছেকশ্যনত জনাব। আৰু পাৰিলে চুগাৰ থাকোঁতে চুগাৰৰ যদি কোনোবা আছে তেখেতসকলে প্ৰপাৰ প্ৰিকশ্যন ল'ব। কাৰ্বহাইড্ৰেটৰ থকা বস্তু যে একেবাৰে এভইড কৰক, মানে যেনেধৰণে আলু, ভাত, বগা আটা, সেইবোৰ চব এভইড কৰক, তেতিয়াহে আপোনালোকৰ চুগাৰটো কণ্ট্ৰলত থাকে। আৰু এইজনী হৈছে আমাৰ মাইনা, মোৰ ভাগিন হয়, ম'ম', শ্বৰ্টকাট। একচুৱেলি নামটো হৈছে আলিছা। আৰু এই হৈছে জিছান। জিছান হাই কৰি দিয়া মই। এইয়া আৰু এইজনী আছে ইহঁত দুইটা মাক। এয়া হৈছে বা। মাহী ভালকে নাচাওঁ কিয়? চাওঁৱে মই চুগাৰ, মই চেনি খুৱাই দিলোঁ কেনেহে এনেকুৱা অৱস্থা নহ'লে কি হ'ল তেনেকৈ কথাও পাতিব পৰা নাই। এনেকৈ জিভা উলটি খাই গৈছে, কবি মোৰ গা চা পকি গৈছে, কেনেকুৱা হৈ গৈছে। তাৰপিছত মই ধুমাধুম চেনি আনি খুৱাই দিছোঁ। এয়া চাওক, এখন কাঁহী আৰু মানুহ গাল চাওক কিমান গাল। এয়া চাওক, ৰাক্য গালত চাওকচোন। এয়া চাওক, মই খাবই নগ'লে, মইহে ল'ম। এয়া মই লৈছোঁ। তাই কথাই ক'ব নোৱাৰা হৈ গ'ল। খাওঁকে যাওঁকে এয়া মেইন এইফালেহে চাওঁকে চাওক। একো আলু খোৱা পাৰ্টি এইফালে মানে কিমান খালি কয় হাতখনে গম পোৱাই গৈছে আৰু কিমান খায়। দে অকণ দে এইবিলাক বস্তু খাই ভাল লাগে জানো। এয়া চাওক, মই লাষ্টক লৈছোঁ। এয়া চাওক, এয়া মোৰ এইগাল ল এইগাল মই ৰঙালাও নেপাওঁ, মই যে একোৱে নাপালোঁ তেনেকে। এয়া চাওক, এয়া চাওক, মাটিটো আছে মোৰ। লাষ্টত লৈ ল'লে আৰু উপায় নাপায় লৈ ল'লে আৰু। ৰাতিপুৱা হৈ গ'ল আৰু আজি মই শুনিছিলোঁ ইহঁতৰ ঘৰত, মানে সৰু মাহীৰ ঘৰত কোনোকে চাহ খাবলৈ মাতিছে ডাঙৰ মাহীৰ ঘৰত। সেইকাৰণে গৈ আছোঁ আৰু চাহ খাম আৰু। হৈ কিনে মাইনা গৈ আছে আগে সেইকাৰণে আৰু ক'ত গৈছে তাই। চাহ খাই আছোঁ, তাতে আহি গ'ল ভৈয়া, এক ভৈয়া আহি গ'ল আৰু এইফালে মাইনা। আৰু এইফালে চাওক, এইফালে খাই আছোঁ নহয়, খাই কৰি হ'ল। এতিয়া খোৱাৰ পিছত প্লেট খালি হাতো ধুলে আনকি। ভৈয়া আহিছে, ভৈয়াও খাব। তাৰপিছত একদম আমি এটা নতুন ভিডিঅ' বনাম, সেইটো দেখা পাব আৰু। এতিয়া বৰ্তমান আমি তিনিটা আছোঁ ইয়াত একেলগে। আৰু
আহি থকা যোনটো ভিডিঅ' আপোনালোকে আমাৰ তিনিটাক ছেইম গেটআপতে পাব কাৰণ জাষ্ট আমি কমপ্লিট কৰিছোঁ এটা ভিডিঅ' যোনটো আছে আপোনালোকৰ সকলোৰে মৰমৰ কুৱেশ্যন এনচাৰ্ছখিনি আমি মানে ভিডিঅ'টো কমপ্লিট কৰিছোঁ আৰু আহি থকা ব্লগত সেইটো দেখা পাব কুৱেশ্যন এনচাৰ্ছ ৰাউণ্ডৰ যোনটো আমি ব্লগ অহাকালিলৈ পাই যাব আৰু নেক্সট আপোনালোকৰ যদি আৰু কিবা কুৱেশ্যনছ আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু যিমানখিনি আমাৰ ফালৰ পৰা পচিবল হয় আমি 100% চেষ্টা কৰিম যাতে আপোনালোকক ৰিপ্লাইজখিনি লগালগ দিব পাৰিম আৰু তেওঁ যদি ভিডিঅ'জ বিচাৰে তেনেকুৱা কুৱেশ্যন এনচাৰ ৰাউণ্ড সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত এবাৰ জনাব তো আজিৰ ভিডিঅ'জটো আমাৰ ইমানখিনিতে আছিলে তে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব ভাল ভাল কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আজি ভিডিঅ'টো চাবই আৰু কালিলৈ ভিডিঅ'টো একদম হিলাই দিব ধামাকা আৰু মানুহ হিলাই দিব মানে আজি কালিলৈ ফালি দিব আৰু আজিলৈ কৈ দিওঁ আৰু আজিলৈ আৰু বাই 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 কাহি কাহি শেষ কৰোণা হৈছে